ভালকে বাদ দিয়ক নালাগে মানুহজনে ইমান গালি খাইছে মোৰ পৰা হাই এভৰিৱান প্ৰত্যেকটো বস্তুতে ইমান বেছি মিলাৱাত কেনেকৈ ভাল বস্তু খাম যদি ঘৰত খেতি নকৰোঁ কল আনিছিলোঁ কিবা এইটো কি বুলি কয় এইটো কাৰ্বাইড এই যে হেৰি কালাৰৰ অকণমান হেৰি কালাৰৰ নিচিনা চাৰ্ফ কালাৰৰ নিচিনা হৈ যায় মানে তেনেকুৱা কলবিলাক ভালকৈ নিসিজে এনেই মানে দেখাত পকাৰ নিচিনা হৈ যায় বৰ বেয়া লাগে এনেকুৱা বস্তু খালে এতিয়া জিমৰ পৰা আহি অকণমান স্মুদি বনাম তাৰ কাৰণে কল দুটা লৈ লৈছোঁ আৰু জিম নকৰা মানুহজন আছে কেমেৰা পিছফালে তেখেতেও মোৰ পৰা ভাগ লয় প্ৰত্যেকটো বস্তুৰে ভাল হেল্ডি বস্তু এটা বনালে ইয়াতে এইটো ৰোল উৎস হয় ৰোল চামুচ দিম ভিডিঅ' বা কি কৰি আছে মই নাজানো কাৰণ কেমেৰা আজিলৈকে ধৰিব নিশিকিলে ভিডিঅ'টো কথা ক'ব নিশিকিলে কিন্তু কেমেৰা ভালকৈ নিশিকিলে এয়া এই ব্যৱহাৰ দেখিছে এনেকুৱা হয় অফ কেমেৰাত এনেকুৱা হয় আৰু ইয়াতে মিক্স চিডছবিলাক আছে পাম্পকিন চিডছ ছানফ্লাৱাৰ চিডছ তাৰপিছত চিয়া চিডছ ফ্লেক্স চিডছ চব আছে 2 চামুচ দিছোঁ আৰু ইয়াতে সেই মিক্স সুপাৰ ফুড ড্ৰাই ফ্ৰুটছবিলাক আছে এনেহ'লে মই ভিজাই থৈ দিওঁ আজি মই ভিজাই নথলোঁ কিবা কিবি সেইকাৰণে এইটোৱে দি দিওঁ এইটো ৰষ্টেড হয় কাজু ব্লুবেৰী ৰাজবেৰী চব আছে ইয়াতে ইয়াৰ পৰা 2 চামুচ দিছোঁ আৰু ইয়াতে আঞ্জীৰ আছে চব আছে কিৱি ড্ৰাই কিৱিটো আছে আৰু ইয়াৰ হৈছে দুটা খিজুৰ আৰু এতিয়া গাখীৰ আনিলোঁ মই কেঁচা গাখীৰটোৱে দিম দে আমি পুৰবি কেঁচা গাখীৰটোৱে খাওঁ মই আনিলোঁ গাখীৰ আৰু মই মাৰি আছোঁ কি ভাষা ভাই এতিয়া মই তাকেই কৈছোঁ আপুনি অকণমান আগবঢ়াই ক'ব লাগে কাম কাজবিলাক বাচন মাজিলোঁ বেচিন কৰিলোঁ কাপোৰ মেলি আহিলোঁ আৰু কি কৰিব লাগে এইখিনি বনাই কেনে থ'ব লাগিছিলে এইখিনি বনাই কেনে থ'ব লাগিছিলে এইখিনি আহি কেনে কৰিব নোৱাৰা তুমি এতিয়া এইখিনি পিচিম পিচ নিদিয়াকৈ হোৱা চ' আমাৰ স্মুদি হৈ গ'ল আমি গাখীৰ অকণ বেছিকৈ দিছোঁ হেল্ডি খানা খুৱাই থাকে মোৰ ৱাইফে সেইকাৰণে মই ইমান হেল্ডি তলৰখিনি মই লৈছোঁ কাৰণ নাটছবিলাক তলত আছে ন মই বেছি হেল্ডি খাব লাগিব মই ৰ'দত বহি বহি খাওঁ নে কি কয় ৰ'দটো নাই আজি কেঁচা কেঁচা মানে কুমলীয়া ৰ'দ মই এইখিনি খাই কিবা এটা ফ্ৰুটছ খাই দিম আৰু দুপৰীয়া ভাত খাওঁ এইবিলাক ৰুটিও মাখন লগাই বেছি ঘিউ খাব নালাগে বোলে গাইজ মানুহজনে ইমান গালি খাইছে মোৰ পৰা মানে কি ক'ম আৰু গালিৰ পাহাৰৰ নিচিনাকৈ গালি খাইছে এখন পাহাৰ হৈ গ'লে হয় যদি বনাব পৰা গ'লে হয় এই লাজ পাই মানে মোৰ গালি শুনি নতুন গেছ ষ্টাভ এখন অৰ্ডাৰ কৰিছে মই বোলো এবাৰ চাই আহিম শ্ব'ৰুমত গৈ কিন্তু নাই এখেতে মানে অৰ্ডাৰ দিয়ে দিলে আৰু দুদিনতে এমেজন মানে যদি এয়া থাকে এইটো প্ৰাইম মেম্বাৰশ্বিপ থাকে তেতিয়াহ'লে মানে 2-3 দিনতে বস্তু এটা আহিয়ে যায় এতিয়া এইফালে খুলি মেলি আজৰি হ'লেই চাওঁ কিবা আহিছে এনেকৈ বহিছে ভালকৈ নবহে কিয় কিবা এটাই চবতে প্ৰব্লেম মোৰ মানে ইমান বেছি হাৰাশাস্তি খাইছোঁ গেছৰ বাৰ্ণাৰখনৰ কাৰণে জুই নজ্বলে এইফালে এটাত মানে চিমত দি থ'ব নোৱাৰি বেয়া হৈ গৈছে এটা চুইচ আৰু এটাত পূৰা ৰঙা জুই মোৰ যিমান ষ্টেইনলেছ ষ্টিলৰ বাচন আছিলে গোটেই ক'লা চৌকাত বনোৱাৰ নিচিনা হৈ গৈছে আৰু এইটো এইফালৰ এইডাল দিয়ক মা এইটো নলগালে হয় আগতে কলাডাল লগাই দিয়কচোন একো বুজি নাপায় আপুনি ইমান কিয় এনেকুৱা মানুহজন এই এনেকৈ চৰ দিম আপুনি একদম একো নাজানে মোকে চৰ দিয়ে এতিয়া একো বুজি চুজি নাপায় ইমান মানুহ বুৰ্বক হ'লে মই বহুত বেয়া পাওঁ অকণমান হেৰি চালু হ'ব লাগে ন বুৰ্বক হ'লে চবেই খাই মাৰে আৰু খাই মাৰিছে কাজিয়া কৰি আছে এতিয়া মোৰ লগত গাইজ মোৰ মানে ইমান এটা কিবা পচন্দ লগা নাই অকণমান মানে এটা অপচন্দ হৈছে আৰু লগতে গেছৰ যিডাল পাইপ আহিব সেইডাল এক চাইডেদি আহিব আমাৰতো এইফালে হ'লে বেছি ভাল হয় এইফালে হ'লে বেছি দূৰেদি এনেকৈ নিব লাগিব আৰু অকণমান কিবা মানে বনালে মোৰ লাগিছিল আনকমফৰ্টেবল লাগিব তেনেকৈ মই কৈছোঁ ৰিটাৰ্ণ কৰি দিয়ক এতিয়া মোৰ ওপৰত দেখিছেনে নাই ফুলাই মুখ চুখ ফুলাই মোৰ আপোনাক খং কৰিলে ভাল নেদেখি কি মুখখনতে মাৰি দিব বোলে মই কৈছোঁ ভাল লগা নাই মোৰ শ্ব'ৰুমত গ'লে চাই আহিম কিমান নালাগে যোৱা নালাগে ৰিটাৰ্ণ কৰি দিয়া মোক নালাগে মই সেইখনতে বনাই থাকিম বাদ দিয়ক নালাগে
কিবা এটা ক'লে মানে ৰাখি থৈ দিয়া বোলে এনেকুৱা বস্তু আজি ৰাখি আকৌ কালি কাপোৰৰ নিচিনা বুলি ভাবিছে 1 বছৰ পিন্ধাৰ পিছত আকৌ বেয়া হৈ যাব আকৌ মই কি জানো হ'ব দিয়া এতিয়া নালাগে এখন ৰিটাৰ্ণ কৰি দিয়কচোন হ'ব দিয়ক বাদ দিয়ক নালাগে যোৱা এওঁৰ আৰু মোৰ যে ভীষণ কাজিয়া হ'ল তাৰপিছত দুয়োজনে নামাতা নুবুলাকে একেলগে বজাৰ ওলাই গ'লোঁ গৈ মাটন আনিলোঁ ভাবিছোঁ আজি স্পেচিয়েলকৈ বনাই খুৱাওঁ যাতে খংটো একেবাৰে নাইকিয়া হৈ যায় কেৰাহীখন বহাই লৈ তাত আটাইখিনি গোটা মছলা জিৰা ধনিয়া লং ইলাচি শুকান জলকীয়া তেজপাত দালচেনি ভালকৈ ভাজি ল'ম ভালকৈ মানে জ্বলি যোৱাকৈ নহয় আৰু সেইখিনি ঠাণ্ডা হ'ব দি আনফালে মই পিঁয়াজ কাটি লৈছোঁ পিঁয়াজখিনি পাতলীয়াকৈ কাটিছোঁ যাতে ফ্ৰাই কৰোঁতে বেছি সময় নালাগে ভাজি থোৱা মছলাখিনি ঠাণ্ডা হোৱাৰ পিছত এতিয়া খুন্দি ল'ম আৰু খুন্দোতে অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ মই পটাগুটিখন যে মছলা খুন্দিবৰ কাৰণে আনিছিলোঁ কিন্তু যেনেকৈ আনিলোঁ তেনেকৈ আজি 2 বছৰেই হ'ব পৰি থাকিল ব্যৱহাৰেই নহ'ল আজিলৈ এটা জাৰতে আদা আৰু নহৰুৰো পেষ্ট এটা বনাই ল'ম খাচী মাংস বনালে তেলটো অলপ সৰহকৈ দিব লাগে তেতিয়া স্মেলটো নাইকিয়া হৈ যায় এতিয়া তেলখিনি ভালদৰে গৰম হোৱাত যিখিনি পিঁয়াজ কাটি থৈছিলোঁ পাতলীয়াকৈ এইখিনি আমি বেছি ডিপ ফ্ৰাইও নহয় অলপ বাদামী কালাৰ যেনেকুৱা আহে ভালকৈ চেকি লৈ আমি পিঁয়াজখিনি প্লেটত উলিয়াই ল'ম পিঁয়াজ ফ্ৰাই কৰা সেই একেখিনি তেলতে মই মাংসকণ বনাম এতিয়া কেৰাহীত তেজপাতৰ লগতে এটা শুকান জলকীয়া দিছোঁ অকণমান দালচেনিৰ লগতে 2টা লং আৰু 2টা ইলাইচি মছলাখিনিৰ ফ্লেভাৰটো তেলত অহাৰ লগে লগে যিখিনি খুন্দি থোৱা আদা আৰু নহৰু পেষ্ট আছিলে প্ৰথমতে সেইখিনি দি গোটা মছলাৰ লগাই আমি এটা স্পেচিয়েল মছলা বনাইছিলোঁ তাৰে মাত্ৰ 3 চামুচ ব্যৱহাৰ কৰিম কাৰণ বহুত বেছি ষ্ট্ৰং হ'লেও ভাল নালাগে ফ্লেভাৰটো গেছটো ল' ফ্লেমত ৰাখি যিখিনি মাংস আছিলে প্ৰথমতে মাংসখিনি দিম মছলা বুলিবলৈ জাষ্ট বেলেগ একো ব্যৱহাৰ নকৰি হালধি গুড়ি আৰু কাশ্মীৰী ৰেড চিলি গুড়ি এচামুচ আৰু সোৱাদৰ কাৰণে নিমখ বাছ এইখিনিয়ে এতিয়া মাংসখিনি ভালকৈ আমি ভুনিব লাগিব ছাগলীৰ মাংস যিমান সময় ভুনিব সিমানে টেষ্টটো ভাল হ'ব আৰু স্মেলটো একেবাৰে নাইকিয়া হৈ যায় বহুতে ছাগলী মাংস বনালে এটা গোন্ধ পায় বা হাঁহৰ মাংস বনালে কিন্তু ভুনাৰ লগত কথা এতিয়া মানে মাংসৰ পৰা আমি পানী ওলাব দিম তাৰ কাৰণে কম জুইত ৰাখি ঢাকন লগাই দিব লাগিব তাত পানী ব্যৱহাৰ নকৰাকৈ মাংসখিনি প্ৰায় 20 মিনিটমান সময় ভুনিছিলোঁ আৰু যেতিয়া মাংসৰ পানীখিনি একেবাৰে নাইকিয়া হৈ গৈছিলে সেয়ে মই এক্সট্ৰাকৈ গৰম পানী ব্যৱহাৰ কৰিছোঁ আনফালে এয়া ভাজি থোৱা পিঁয়াজৰ লগতে দৈৰ এটা পেষ্ট বনালোঁ মই প্লেন দৈ ব্যৱহাৰ কৰিছোঁ যদি মিঠাকৈ খাব বিচাৰে তেতিয়াহ'লে মিঠা দৈটো ল'ব পাৰে ইয়াত মই মাটন মছলা বা মিট মছলা তেনেকুৱা একো মছলাই ব্যৱহাৰ নকৰিলোঁ জাষ্ট ছানৰাইজৰ গৰম মছলাৰ টেষ্টটোৱে অলপ ভাজি থোৱা পিঁয়াজ আৰু দৈৰ পেষ্টটো আমি একেবাৰে শেষৰ পৰ্যায়ত ব্যৱহাৰ কৰিম আচলতে মাংসখিনি সম্পূৰ্ণৰূপে সিজাই ল'ব লাগিব আমি মানে যিমানখিনি জোখত সিজাই খাওঁ কাৰণ এই পেষ্টটো ব্যৱহাৰ কৰাৰ পিছত আৰু আমি কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ এতিয়া ভাজি থোৱা পিঁয়াজ আৰু দৈখিনি এইখিনি মাজে মাজে চেক কৰি থাকিম আৰু 8 পৰা 10 মিনিট সময় আমি এই মছলাখিনি ভালকৈ ভুনিম আৰু এয়া দেখিছে ইমান ধুনীয়া এটা কালাৰ আহিছে মাংসৰ আৰু গ্ৰেভিকণটো ক'বই নালাগে শেষত আৰু টেষ্টটো বাঢ়িবৰ কাৰণে দীঘলকৈ কাটি অকণমান আদা আৰু জলকীয়া দিছোঁ আপোনালোকে হয়তো বহুবাৰ বহু ঠাইত ছাগলী মাংস খাইছে ঘৰতো বনাইছে কিন্তু যদি এবাৰ এনেকৈ বনাই ন তেতিয়াহ'লে ক'ব বা চাহনাজে কি ধুনীয়া এটা ৰেচিপি শিকালে এনেকৈ ট্ৰাই কৰিবচোন খুব টেষ্ট হৈছিলে মানে মোৰ মানুহজনে খাইটো একেবাৰে ফিদা হৈ গৈছে আৰু এয়া অফিচৰ পৰা আহোঁতে সন্ধিয়া এইবোৰ লৈ আহিছে কুৰকুৰি সিজোৰ চিপছ তাৰপিছত বান যিবিলাক এতিয়া মই একেবাৰে খোৱাটো পৰিহাৰ কৰিছোঁ মই নাখাওঁৱে মানে চেনি ময়দা টোটেলি বাদ দিছোঁ চাওঁ শৰীৰে কিমানখিনি চাথ দিয়ে কিন্তু নিজৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে নিজৰ খোৱা লোৱাটোৰ ওপৰত বেমাৰ আজাৰৰ ক্ষেত্ৰত আৰু বিশেষকৈ কেতিয়াবা বহুত বেছি কৰি ভাল পোৱা কাম এটাও যদি আমি বহুত দিন সেই কামটোৰ পৰা অকণমান অব্যাহতি লওঁ তেতিয়া সেই কামটো ভাল নলগা হৈ যায় মোৰো ঠিক তেনেকুৱা ভিডিঅ' বনাই ইমান ভাল পাইছিলোঁ কিন্তু এতিয়া মাজতে যে গেপ দিলোঁ এতিয়া মানে সেই আগৰ নিচিনা জোচ এটা নাই এদিন যদি বনাওঁ কেতিয়াবা গোটেই ব্লগটো কমপ্লিট হৈ নুঠে আজিও তেনেকুৱা হৈছিল যোৱাকালি মই ভিডিঅ' শ্বুট কৰা নহ'লে আজি আকৌ কি হৈছিলে দুপৰীয়া ভাত পানী খাই শুই গৈছিলোঁ অকণমান ৰেষ্ট এটা লাগে ব্ৰেইনক কাৰণ যিমান বেছি সময় শুই থাকোঁ সিমান বেছি আমাৰ ষ্ট্ৰেছটো নাইকিয়া হৈ যায় দিনটো অকলে থাকোঁ এনেকুৱা নহয় যে মানুহৰ মাজত থাকিলেই ভাল লাগে কেতিয়াবা নিজকেও অকলশৰীয়াকৈ ৰাখিও ভাল পাব লাগে কাৰণ নিজক যদি ভাল নাপাওঁ আৰু বেলেগক কেনেকৈ ভাল পাব পাৰিম আজিকালি নিজৰ লগত সময় স্পেণ্ড কৰি ভাল পাওঁ অকলে থাকিয়ে এনেকৈ থাকি মোবাইল টিপোতে টোপনি আহি গৈছিলে অকণমান এনেকৈ শুই দিলোঁ শুই দিয়াৰ পিছত আৰু এওঁ অফিচৰ পৰা আহিলে আজিও সেই ভাত খাব নাহিলে মানে কি সদায় নাহে বাৰু কেতিয়াবা মই জোৰ কৰি মাতো খুব তাৰপিছত মই মগৰিবৰ নামাজ পঢ়িলোঁ আচলতে তাৰপিছত এয়া গ্ৰীণ টি বনালে বোলে অকণমান চাহখিনি হোৱাৰ পিছত ঢাকন লগাই থৈ দিব লাগে তেতিয়া ফ্লেভাৰটো আহি যায় তাৰপিছত আৰু
চাহৰ লগত এনেকৈ গ্ৰীণ টিৰ লগত কেতিয়াবা চানা খাওঁ, ক'লোৱে যে কেতিয়াবা এনেকৈ পপকৰ্ণ খাওঁ বা এই কেতিয়াবা ইয়াৰ ৰাইচ কেক যে থাকে অকণমান পিনাট বাটাৰ লগাই সেইটো খোৱা হয়। গাইজ আমি দুয়োজনে উজান বজাৰ পাৰ্কখনত আহিছিলোঁ, নতুন পাৰ্কখনত। তাৰপিছত এদিন অহা হোৱা নাছিলে, আজি এনেকৈ ভালকৈ ফাৰ্ষ্ট টাইম আহিলোঁ। মাজতে এদিন আহি মোৰ গা বেয়া আছিলে কাৰণে অলপ খোজকাঢ়ি কিনে গুচি গৈছিলোঁ। এখেতক ক'লোঁ ভালকৈ ফটো এটা উঠাই দিয়ক। এই আল্লা ফটো চটো একো উঠাব নাজানে, নিজকতো ফটোত ভালে নেদেখি মোকো মানে ভালকৈ ফটো এখন উঠাই দিব নাজানে। এতিয়া আৰু ক'ত এই নালাগে নালাগে ব'লক, ভাল হ'ব আৰু ভালকৈ বেলেগ দিনা আহিম ব'লক, কালি ৰাতিপুৱা আহিম খোজকাঢ়িব আহিলে। এইডাল ফুল ভাল লাগিছে, এইটো ইমান ধুনীয়া কালাৰটো পিংক। আৰু মানুহ বাপৰে, সদায় ইমান মানুহ ক'ৰ পৰা আহে ন, আচৰিত মানুহ বোলো, বহুত মানুহ সদায় আপোনাৰ এই ফটো আমি কথা থাকিবই। আমি যাওঁ এতিয়া, 8টা বাজিব হ'ল। প্ৰথমতে আমি বাহিৰে বাহিৰে খোজকাঢ়িলোঁ তেতিয়া, তাৰপিছত আকৌ ভিতৰত আহিলোঁ। হেৰি কি ক'ব ওলাইছোঁ, 8:30 বাজিলে আৰু এতিয়া প্ৰিপাৰেশ্যন কৰি আছোঁ ডিনাৰ। এয়া মোৰ কাৰণে লৈছোঁ 2টা ডিমে। আমাৰ এওঁলোকে কয় শুনিয়া পাৰা, আমাৰ ফালে কয় ডিম আৰু আমাৰ ফালে কয় ডিমে। মই ডিমে লৈছোঁ 2টা। ডিমে 2টা ভাঙি ল'ম বাটিত। কিহৰ কণী এইটো? এইটো ময়ে পাইছিলোঁ কালি ডিমটো বহি বহি। পাগলা আহিছে। ইমান বেয়াকেও নকওঁ আমি, খালি ডিমেটো ডিমে বুলিয়ে কওঁ, কিন্তু ইমান ফোনত বেয়াকেও নকওঁ আৰু। আমি বিয়া পাতি নতুনকৈ যেতিয়া বিয়া পাতিছিলোঁ, এখেতে চাইড ভিজিট কৰি থাকিব লাগে নহয়, সেয়াত গৈছিলোঁ। মাজুলী গৈছিলোঁ, মাজুলীৰ পৰা আমাৰ ফেৰী আছিলে 3:30 নে 3টাত কমলাবাৰী মানে নিমাতী ঘাটলৈকে। তাৰপিছত মাজুলীৰ পৰাতো ডাইৰেক্ট বাছ চাছ নাথাকে ন, ডাইৰেক্ট যোৰহাটলৈকে আহিব লাগে। যোৰহাটৰ বাছ ষ্টেণ্ডত ৰখি আছিলোঁ। মই পুৰা এখেতৰ লগত কথা পাতি আছোঁ, এটা মানুহ আহি কেনে চিধা, তুমি নলবাৰী নি? তুমি নলবাৰী নি? মই বোলো মইতো নলবাৰী নহয়, কথাবিলাক নলবাৰীৰ নিচিনা লাগিছে বোলে। সদায় আহোঁ নেকি? ডিমিয়া বনাইছে, ডিমিয়া। অলপ অৰিগেনো দিছোঁ। 8:45 আজি অকণমান সোনকালে খোৱা গ'ল, এনেহ'লে অকণমান দেৰি হয় বাৰু। আৰু মোৰ ডিনাৰ প্লেট চাওক, ডিনাৰ প্লেট মানে ৰাতিৰ আহাৰখিনি দুপৰীয়াৰ সমানকৈ লৈছোঁ চাগে, কেৱল ভাত নাই। এইফালে অমলেট এটা বনালোঁ, ডিম 2টা দি, শাক ভাজি আৰু মাছ যে বনাইছিলোঁ। তাৰপিছত হৈছে মচুৰ দাইল আৰু জিকা আলুটো বৰ এটা ভাল নাপাওঁ, তথাপিও অকণমান টেষ্টটো ভাল হ'বৰ কাৰণে দিছিলোঁ। মোক চালাড নিদিয়ে নেকি? এই আহাৰখিনি খালোঁহে, কাইলৈ আকৌ ৰাতিপুৱা চিন্তা কৰিবই ল'লোঁ মই, মানে কিবা কিবি নাচ বা যি খাওঁ ব্ৰেকফাষ্টত সেইখিনি মই ৰাতিয়ে ৰেডি কৰাই থৈ দিওঁ যে, সেইটো চিন্তা থাকেই মোৰ মানে। শুনকচোন, ক'ব লাগিলেতো ক'লোঁ হয় ন, কিবা এটা উলিয়াই দিব লাগে। উলিয়াই দিয়ক। হাত চাফা আছে নে নাই? নাক চাক লাগিছে নেকি? গাইছ, এই আঞ্জিৰ সঁচাকৈ আমাৰ গাঁৱত যে পায়, আমি যে খাওঁ হেৰি ডম্বৰু গুটি, সেইটো হয়নে? মই কিন্তু আমাৰ এখেতক সেইটো বুলিয়ে কৈছোঁ। এখেতেও মোক এদিন কৈছিলে এইটো চাগে সেই কৰে ন, গছৰ পৰা ছিঙি কেনে প্ৰেছ কৰি চেপেটা কৰি দি কেনে ৰ'দত শুকায়। আৰু আমাৰ গাঁৱৰ মানুহবিলাকে যদি গম পায় বস্তুটো ইমান দামী, তেতিয়াহ'লে দেখোন সেই গছৰ ওচৰত কাকো যাবই নিদিব। কিন্তু কিমান জানে, এইটো মই 400 টকা দি লৈছোঁ, 1 টকাও মানে মই ইয়াতে একো ডিছকাউণ্ট পোৱা নাই। মোৰ এটা লাইট মোৰ পাকঘৰৰ এটা লাইট বেয়া হৈ থাকিলে নহয়, সেইকাৰণে পোহৰটো কম পাইছে। মই কি ক'ব বিচাৰিছোঁ, আজি চাগে আপোনালোকক ভিডিঅ'টোত অকল খোৱাই দেখাই আছোঁ, কি খাই আছোঁ, কি খোৱা নাই, কি কৰি সেইটোৱে দেখুওৱা হৈছে। ড্ৰাই ফ্ৰুটছখিনি ভিজাই ৰাখিলোঁ, বেলেগ একো নাই, কাঠবাদাম, তাৰপিছত এলমণ্ড আৰু এইটো এটা আঞ্জিৰ দিছোঁ। এতিয়া ভিগোকে ৰাখা হয়। গৰমৰ দিনত
যিকোনো বস্তু এনেকৈ মই ভিজাই ৰখা বুলি কওঁ দেই হেৰি কেইটামান আছে মোৰ চিনাকি কিছুমান বস্তু মই ক'ব নিবিচাৰোঁ তথাপি কিছুমান কথা মানে সঁচা কথা মনত নাৰাখোঁ বুলি মানে নাথাকে ন ওলাই যায় কেইটামান আছে একেবাৰে নিজে পাৰ্চনেলি মোক ইনষ্টাগ্ৰাম বা ফেচবুকতে ইমান ধুনীয়াকৈ মেছেজ দিব আৰু সেইকেইটাই মোৰ আহি কিনে কমেণ্ট বক্সত ভুগি থাকে মানে ইউটিউবৰ উল্টা পুল্টা সেইকেইটাই ঠাট্টা কৰি কেনে মোক ইনচাল্ট কৰি কেনে মেছেজ দিয়ে ইমান মানুহ থাকিব পাৰেনে মানে বদমাছৰো এটা সীমা থাকে এনেকুৱা মানুহ মই কেতিয়াও দেখা নাই দেই মোৰ কথা হ'ল মই যাক বেয়া পাওঁ ভাই তাৰ মই চাই নখচোঁ এনেকুৱা কিয় বা বেয়াও পায় মানে ভাল পোৱাটো দেখাই পাৰ্চনেলি মেছেজ কৰি কেনে আকৌ বেয়া পোৱাটো দেখাই কমেণ্টত ভাবে মই যে সেয়া গমেই নাপাম মানে ভাবে যে আইডিটো গম নাপাম কিন্তু চব বস্তু উলিয়াব পাৰোঁ ভাই আমি চব বস্তু উলিয়াব পাৰোঁ বাকী যিয়ে নহওক মই কি ক'ব বিচাৰিছোঁ গৰম দিনত যদি আপোনালোকে এনেকৈ কিবা বুটটোত এনেকৈ কিবা বস্তু ভিজাই ৰাখে তেতিয়াহ'লে পানীৰ পৰিমাণটো অকণমান বেছি দিব লাগে নহ'লে কম পানী দিলে সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে মানে বেয়া হৈ যায় আৰু মেকা বুলি কৈ যে আমাৰ গাঁৱৰ ভাষাত সেইটোৱে আৰু এনেকৈ থাকক দে আজি পাকঘৰটো মোৰ এতিয়া চাফা কৰিব মন যোৱা নাই আচলতে ফিলিংছ ভেৰি টায়াৰ্ড এনাৰ্জি ল' হৈ গৈছে বেটৰী কাৰণ দেখিছে মই ৰাতিপুৱা কেইটা বজাত উঠিছোঁ 4:20তে সাৰ পাইছোঁ তাৰ পৰা মানে সেইখিনি টাইম আৰু ভালকৈ টোপনি নগ'ল 5টা 5:30লৈকে কাৰণ আকৌ ভাবোঁ যদি এবাৰ টোপনি যাওঁ আকৌ সাৰ নাপাম সেইটো ধান্দাতে ভালকৈ টোপনি মানে সেয়া নহ'ল সেইটো কাৰণে ইমান বেছি ল' ফিল কৰি আছোঁ এতিয়া পূৰা মানে টোপনি আহিছে আৰু মোৰ সম্পত্তিটো ভৰাই থ'ব পাহৰিছোঁ দেই হেল্ল' আহক আকৌ